আমি বাইকত উঠি ল'লোঁ আৰু দেখিছে এনেকৈ ওলাইছোঁ চিম্পুলকৈ। আৰু মোৰ লগত দাদা এজন আছে আৰু এয়া মোৰ লগত কিশোৰ আৰু অমিত দা আহি আছোঁ। ভাল লাগিছে সকলোকে লগ পাম আজি ইমান দিনৰ মূৰত। যিহেতু তাত আপোনাৰ মই বিহু মৰা নাছিলোঁ। একমাত্ৰ উচ্চ শিক্ষা ইহালী স্নাতক মহাবিদ্যালয় পালোঁ। বেছি দূৰ নাই ইয়াৰ পৰা হে দোস্ত। তো আমি আহি পাই গ'লোঁ সেই ফাইনেলি বৰগাং চেণ্টাৰত আছোঁ। মোৰ লগত আছে এয়া আমাৰ বিখ্যাত ঢোলবাদক কিশোৰ। চেণ্টাৰ ভিউ হয়, তো চাই লওক আমাৰ এইখন বৰগাং চেণ্টাৰ। কিমান এটা সুন্দৰ পৰিৱেশ। আমাৰ এই অভদ্ৰ ডেকাই কি কৈছে, কি কৈ দিয়া, আকৌ এবাৰ কৈ দিয়া। ফাইনেলি বৰগাং চেণ্টাৰ, এইটো হ'ল বৰগাং চেণ্টাৰ। দেখিছে দুদিনৰ পিছত টাউন হ'বগৈ আমাৰ বৰগাং চেণ্টাৰ। টাউন নহয় কি খেলা, আকৌ এবাৰ কৈ দিয়া। এখেতক কমেণ্টকেইটা মাজে মাজে খুব ধুনীয়াকৈ আহে, ৰসাল কমেণ্ট দিয়ে এখেতে। কিছু এখন থাৰ আছে, যিখন আমাৰ বিখ্যাত থাৰখন বোলে তেল নাই, গতিকে বেয়া হৈ আছে বোলে। সেইটো কাৰণে আমি খোজকাঢ়িয়ে যাম বুলি ভাবিছোঁ চাৰিআলিলৈকে। এইকেইজন আমাৰ হেৰি হাই এটা কৈ দিয়া। পুৰা তেজপুৰ যাব, হা তেজপুৰ যাম। গুৱাহাটী যাবা নেকি? গুৱাহাটী যাবা নেকি? ব'লা না আমাক টমটমখন গুৱাহাটীত লৈ ব'লা। কিছু কেলে হে ডিলিট কৰি দিব লাগিব। মই ভিডিঅ' কৰা নাই নেকি? নাই কৰা। চাওঁ এইটো অ'কে কৰাই নাই। অ'কে হৈয়ে আছে, নাই হোৱা। বৰগাং চেণ্টাৰ ভিউ। ব'লা ব'লা, ৰাস্তাত পাই যাব ব'লা মানুহ। পিছলে ভিডিঅ' বনাই যাব লাগিব। নাম কিছু নাম আহি আছে। আমি কিহত বহিছোঁ এতিয়া, এৰোপ্লেনত নে ৰেলত? হাৰত।
গ'লোঁ দেখিবলৈ পাইছে গাড়ীখন কাৰ্নিষ্টত পৰিছোঁ। এইখন আপোনাৰ মোনাবাৰী চাহ বাগিচা, যিখন আপোনাৰ গোটেই ভাৰতবৰ্ষখন বিখ্যাত এখন ডাঙৰ বাগিচাৰ কাৰণে, চাহ বাগিচাৰ কাৰণে। আৰু মূলত শিকিছোঁ, আমি এনজয় কৰি আহি আছোঁ। আৰু এইফালে দেখিছে চৌপাশ। আৰু ইয়াতে আমাৰ ভিনি এজনৰ ঘৰ আছে, আমাৰ অনামিকা পৰিছে। এইখন আমাৰ ভিনিহঁতৰ ঘৰ। আৰু আমাৰ দলৰ চিমৰণৰ ঘৰ আছে। ইয়াত পথাৰ দেখিছে, কিমান এটা সেউজীয়া পৰিৱেশ পথাৰ। তাতে আমি চিমৰণৰ ফোন কৰিছিলোঁ যে তুমি আহিবা নাই, বা মাকে ক'লে আহিম বুলি ক'লে। এতিয়া চিমৰণৰ ঘৰখনো দেখা পাব। আৰু ধুনীয়া ঘৰ, ৰং ফং কৰি থৈছে। সেইটো আৰু জিমো আছে, নাৰ্চাৰীও আছে দেখিবলৈ পালে। আমি আহি বিশ্বনাথ মেইন টাউনত পাই গ'লোহি। টাউনৰ ভিউটো দেখাইছোঁ। চবলক এতিয়া আমি গৈ গৈ আছোঁ। এইখন হ'ল আপোনাৰ হোটেল ৰয়েল পেলেচ চিটি হাব। দেখিবলৈ পাইছে, বেলেগখিনি দেখাইছোঁ, আমাৰ ওচৰৰখিনি দেখিছে। এয়া ধুনীয়া ধুনীয়া পখিলা গৈ আছে। এইটো আমাৰ ট্ৰেফিক পইণ্ট। আজি বন্ধ আছে নেকি? দেওবাৰৰ কাৰণে বন্ধ ন? তোমালোকৰ মোৰ টমটম এখনে বহুত গাদ্দাৰি কৰি দিলে নহয়। মই এই তোমাৰ হেৰিয়ৰ পৰা ৰিণ্টুক চিনি পোৱা তুমি? গড়হাগি ৰিণ্টু অঁ কি হা? অঁ তাৰ পৰা মই গগনা আনিছিলোঁ আপোনাৰ 1400 টকা। আপোনালোকৰ এজন টমটমলাই মোক গগনাখিনি মানে গামোচাত বন্ধা হৈ আছিলে। তাৰপিছত সি মোক বাছত উঠাই লৈ গগনাখিনি নিদিয়াকৈ সি টমটমখন লৈ গুচি গ'ল নহয়। তাৰপিছত কোনফালে গ'ল ধৰিব নোৱাৰিলোঁ তাক। তাৰপৰা মই টমটমলৈ অলপ পিছা কৰিছিলোঁ, পিছা কৰি মানে লগ কৰিব নোৱাৰিলোঁ। মই তাক লগ পালে বৰ বেয়াকৈ গালি দিম। তাক মই মুখখন দেখিলে চিনি পাম, কিন্তু মই চিনি নাপাওঁ টমটমখনত। কিন্তু ৰঙা ৰেড কালাৰ। মই ট্ৰেফিক পইণ্টত কৈ থৈ গৈছোঁ তাৰ কথা। সি কৈছে তাক দেখিলে বোলে লৈ আহিবা, ট্ৰেফিকলৈ লৈ আহিবা বোলে। দেখিলে চিনি পাম। অঁ দেখিবলৈ মানুহজন ভকতাপত আপোনাৰ নিচিনাই, তাৰ টমটমখন অলপ নতুন। অঁ ৰ'ব তাক দেখা নিচা লাগিছে, ৰ'ব। অ' দা এইটো মই ইমান আশাত মই নাচনি কিন্তু দিবৰ কাৰণে নিছিলোঁ গগনা কিবা। অলপ পইচা খৰচ কৰি আহিছোঁ, মই কালিৰ পৰা আহিছোঁ। জয়ন্ত দাসৰ গগনা হেৰালে, তাকে অলপ খঙাল হৈ আছে মানুহটো। চিনি পাম বুলি কোৱা নহয়, পিয়ৰ একশ্যন ল'ব বোলে ই দেখিলে। 1400 টকা তাক মই কৈ দিছোঁ, গগনা যোনজনে মোৰ পৰা মাৰি নিছে মই তাক ধৰি লৈ ট্ৰেফিকত চমজাই দিম। মই 3000 টকা পাব বোলে। তই নাপালে পইচাটো ট্ৰেফিকে পাব, 1400 টকাটো পাবি ৰ। সেইকাৰণে মোৰ পাত 14 পাত গগনা নিছে। মই তাৰ পৰা কেইপাত গগনা উলিয়ালে মোৰ ঠিক নাই। পৰে হাকি
তো আমি আহি পাই গ'লো কি কৰে থাকি খানা কি হৈ আছে আমি ইমান ভালদৰে নাজানো আহিছোঁ কি হয় খাওঁলো খানাটো বোলে খাচী মাংস আপোনালোকে ভিউটো চাওক কি ধুনীয়া ভিউ ইমান ধুনীয়া ধুনীয়া গছ আছে এইফালে আপোনাৰ সুন্দৰ পৰিৱেশ আমি যাব লাগিব ইফালেদি নহয় এইফালে বুলি কৈছে ওলাই যাওঁ গুৱাহাটীলৈ যদি আমাৰ সপোনবিলাক সঁচা হয় উভতি আহিম তোমাক বিয়া কৰাবলৈ আৰু যদি নাহোঁ তোমাৰ দেউতাৰাই যাকেই পচন্দ কৰে তেওঁৰ লগতেই তুমি বিয়া হৈ যাবা মৃদুলা जादू जादू जोगादा धीरे धीरे देह मने घुमादा धीरे धीरे जादू जादू जोगादा धीरे धीरे देह मने घुमादा আমাৰ হ'ব অফৰোডিং আমি এক পুৰা আপোনাক দেখুৱাব লাগিব অ' ডেকা
ভাল আছোঁ আৰু যেনে তেনে মই ৰাস্তাটো বৰ ধুনীয়া তো আমি ৰাস্তাটো খুব ধুনীয়া ৰাস্তা এটা পাইছোঁ তো ভাল লাগিব জেগাটো লোকেল জেগা হয় বল আগলৈ বল জললৈ যাম যাম বল আকৌ ৰাস্তা দেখিছে আপোনালোকে সাংঘাতিক এই বাগৰ দেখিবাগৰ আজি তোমাৰ নামেৰে সপোন সপোন চৰিতো আৰু শুৱা মনতে খানি দিলা পানী তুমি কিনি আনিব লাগিব পানী খাব মৃদুলা ধীৰে আমাৰ ফালে ধীৰে ব্ৰহ্মপুত্ৰ আছে যাদু নহয় যাদু জগা ধীৰে ধীৰে দেহে মনে সোমালা ধীৰে ধীৰে যাদু যাদু জগাদা নদী কাষে কাষে আহি আছোঁ আমি খানা খাবলৈ Every time I dream, I wanna fly in the sky. Baby, come and be my love tonight. কলাবিলাকৰ বেছি গুণ থাকে সেইটো কথা গম পাই শ্বুট কৰিবলৈ আহিলোঁ এয়া আমাৰ নীলদা Oi, কিবা এটা কৈ দিয়া মোক লাইন মাৰিব কাষত একেলগ লাইন মাৰিব মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়া জয়ন্ত দাস বিহালী ঐ অম্লান কাষত কলচি ৰাধে আহি থকা হেল্ল' মই চাৰিআলি দেখিছে আমাৰ পানী নাই পানী শেষ হোৱাৰ পিছত আমাৰ মই আৰু কৃষ্ণা এই তুমি যে ফেমাছ গানটো তুতা তুতা এছে তুতা তুমি চাবা ঐ ৰাধে ঐ নদীৰে ঘাটলৈ যা তোৰেনো বখিয়া নাও চলি না আমাৰ খুব বেয়া দিন আজি কথাটো এইটো নহয় কথাটো বেলেগ তোমালোকে বুজি পোৱা নাই গাইছ কথাটো বেলেগ এজন আমাৰ চাৰিআলি বিখ্যাত তোমাৰ জিম বয় আৰু খুব ধুনীয়া ল'ৰা কিন্তু হেণ্ডচাম বৰ্তমান ছিংগল হৈ আছে কথাটো সেইটো নহয় কথাটো আচলতে বেলেগ কথা বনাবলৈ আহি আছোঁ কোন আছে আমাৰ লগত নীলদাক আপোনালোকে চিনি পায় কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব নীলদাৰ কিহৰ কাৰণে বিখ্যাত কোনো চিনি নাপায় অঁ আজি ভাগৰুৱা হৈ আছো হয় 8 ঘণ্টা বাইক চলাই আহিছো মৰাণৰ পৰা বিশ্বনাথলৈ ইমানখিনি কষ্ট কৰি আমাৰ বিশ্বনাথ চাৰিআলি নৱপাৰিজাতৰ যিটো আমাৰ দলীয় খানা সেই খানাটো খাবৰ কাৰণে ইমান দূৰৰ পৰা আহিছে তেনেহ'লে গম পাওক নীলা কিমান ৰাক্ষ ৰাহু ছাগলী এটা দেখিলো ছাগলী থাকিলে সেইটো কাৰণে ৰখিব নোৱাৰিলে ছাগলী হওক ছোৱালী হওক মানে নীলদা একদম বেলেগ কাগজ ছাগলীটো হয় কিন্তু ছোৱালীটো নহয় ছোৱালীটো নহয় অলপ আগতে এটা ক্লিপ আছে ভিউটো কেনেকুৱা লাগিছে সেইটো কোৱা ভিউটো মজা গাঁওখনলৈ আহি কেনেকুৱা লাগিছে মানুহৰ মৰম বিলাক কেনেকুৱা লাগিছে একদম মজা ন ভাল লাগিছে মই আজি ভালকে পোৱা নাই আজি অকমান অলপ মানে ভাগৰুৱা হৈ আছে ইমানখিনি দূৰৰ পৰা আহিছে দেখিছে মানুহজন পুৰা হেৰি হৈ আছে অহাকালিৰ পৰা ভালকে ময়ো ব্লগ বনাম একদম পুৰা ফুল পাব আৰু মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মৰম চেনেহ দিব নিজৰে দাদা ককাই ভাই সৰু মই সৰু নতুনকে আগবাঢ়ি আহিছো তো বিশেষ মোৰ তেনেকে কোৱা অভ্যাসো নাই কিন্তু কিবা এটা হেৰি দি দিয়াচোন ধুনীয়া ছোৱালীখিনিৰ কাৰণে কিবা এটা কৈ দিয়া ধুনীয়া ছোৱালী এইফালে আছে ইকনমিক্সত এটা সূত্ৰ আছে ধুনীয়া ছোৱালী মানে এনেকুৱা দেই চোৱা ধুনীয়া ছোৱালী এটা বিশেষত্ব তোমাক মনে মনে ভাল পাই থাকিব কিন্তু মৰি যাব কিন্তু তোমাক ভাল পাওঁ বুলি নকয় শুনিলা নহয় চিমৰন কাইলেতো ইউটিউবত পাবা তুমি
হয় নাই বাৰু হয় নাই তুমি কোৱাচোন আৰু ধুনীয়া ছোৱালী এটা কথা যে ল'ৰাই বেছি পাত্তা দিলে সিহঁতে ভাবে সিহঁতৰ ভেলুটো বাঢ়ি গৈছে কিন্তু এইটো নহয় ইকনমিক্সৰ এটা সূত্ৰ আছে বস্তুৰ দাম কমিলে চাহিদা বাঢ়ে আৰু বস্তুৰ দাম বাঢ়িলে চাহিদা কমে সেইটো কাৰণে ছোৱালীজনীয়ে ভাবিব নালাগে এইটো আমাৰ ডেকাসকলৰ মনৰ কথা মই কৈ দিছোঁ আৰু এয়া দেখিছে এইখিনিত ভিডিঅ' আমি আহি এতিয়া ৰুমত পালোঁহি খানা খালোঁ আৰু খানাটো খাই কৈ ভাল লাগিলে আৰু মোক খানালৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে বিশেষকৈ ৰিপনদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ম আজি খানাটো খুবেই ভাল লাগিলে খাই ইমানখিনি কষ্ট কৰিছে আৰু দিনটো আৰু ভালদৰে এনেকৈ প্ৰগ্ৰেম কৰি যাওক তাকে কামনা কৰিলোঁ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অহা বছৰলৈ যাতে ইয়াতকৈ ধুনীয়া প্ৰগ্ৰেম কৰে আৰু এইবাৰ মই গম পাইছোঁ বহুতখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অহা বছৰলৈও তেনেদৰে সফলতা অৰ্জন কৰক আমি আহিছোঁ এতিয়া বিশ্বনাথ চাৰিআলি মেইন টাউনত আছোঁ মোৰ লগত কিছু আছে এইটো কিছু ফুৰি আছে তো আমি আৰু কি কৰোঁ আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ চ' অনুভৱ কেনেকুৱা আজি খানাটো খাই কষ্ট কৰিছে ল'ৰাই বহুত ধুনীয়া ঢোল বজায় আৰু আমি নেক্সট ভাবিছোঁ আমি গোটেইকেইজন ল'ৰাই একেলগ হৈ আমি এটা গান উলিয়াম আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু ই খুব ধুনীয়া ঢোল বজায় নেগেৰাও বজায় আমি তেনেকুৱা ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম মোৰ চেনেলত আপোনালোকক দি থাকিম আপোনালোকে পাব আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে